ভিক্টৰ দাস নামৰ যিজন ব্যক্তি তেখেতে এটা অনলাইন কোচিং চেণ্টাৰ চলায় আৰু তেখেতৰ ঘৰ হৈছে হাজো থানাৰ অন্তৰ্গত দদৰা অঞ্চলত। তেখেতে যোৱা 28 আগষ্টৰ পৰা ছ'চিয়েল মিডিয়া বিশেষকৈ টুইটাৰ মাধ্যমৰ যোগেৰে আমাৰ ইতিমধ্যে দুটা হৈ যোৱা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো ৰিক্ৰুটমেণ্ট যিটো আৰু এটা কাইলৈ আছে সেই গোটেই পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত কিছুমান প্ৰশ্ন তুলিছিলে, তেওঁ কিছুমান অভিযোগ আনিছিলে সেই টুইটাৰ একাউণ্টৰ যোগেদি। সেইটো সংক্ৰান্তত আমি তেখেতক মাতি পঠাওঁ, আমি তেখেতক লগ পাওঁ, লগ পাই তেখেতৰ প্ৰত্যেকটো অভিযোগৰ ওপৰত আমি এটা অনুসন্ধান আৰম্ভ কৰোঁ। তেখেতে যিখিনি বক্তব্য ৰাখিছিলে ছ'চিয়েল মিডিয়াত তাৰ হাত ধৰি আৰু তাৰ উপৰিও তেখেতে যিখিনি বক্তব্য আমাৰ আগত ৰাখিলে আমি তাৰ ওপৰত আমি প্ৰত্যেকটো বস্তু আমি তন্নকৈ পৰীক্ষা কৰা আৰম্ভ কৰোঁ। কিন্তু আমি সম্পূৰ্ণ তন্নকৈ গোটেইখিনি বস্তু থৰলি এক্সামিন কৰাৰ পাছত আমি দেখা পাওঁ, আমি এইখিনি গম পাওঁ যে ভিক্টৰ দাসে যিখিনি অভিযোগ আনিছিলে ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে, সেই তথ্যখিনি বা সেই গোটেই বিষয়বস্তুখিনি সম্পূৰ্ণ মিছাৰ ওপৰত প্ৰতিষ্ঠিত আছিলে। মই উদাহৰণ দিছোঁ আপোনালোকক। তেখেতে এজন ex-MLA ইয়াৰ লগত জড়িত আছে বুলি কৈছিলে, কিন্তু আমি যেতিয়া তেখেতক সোধা পোছা কৰোঁ সেই ex-MLA জন কোন, সেই নামটো তেওঁ পিছত অৱগত নহয় বুলি কয়। তেখেতে এটা অভিযোগ আনিছিলে যে কিছু সংখ্যক পৰীক্ষাৰ্থীক কিছু সংখ্যক লোকে এপ্ৰ'চ কৰিছে এই পৰীক্ষাটোত উত্তীৰ্ণ কৰাই দিব পইচাৰ বিনিময়ত, ইন এক্সচেঞ্জ অফ কেছ। কিন্তু পিছত তেখেতে সেইটো বিষয়ে কোনো তথ্য আমাক দিব নোৱাৰিলে আৰু তেখেতৰ 4জন ষ্টুডেণ্ট, তেওঁৰ অনলাইন কোচিং কৰা ষ্টুডেণ্টৰ নাম মেনশ্যন কৰিলে যে তেওঁলোকহে অৱগত এইটো বিষয়ে। কিন্তু আমি যেতিয়া তেখেতসকলক এই যিকেইজন 4জন ষ্টুডেণ্ট তেওঁলোকক যেতিয়া আমি পৰীক্ষা কৰিলোঁ, তেওঁলোকক যেতিয়া আমি সোধা পোছা কৰিলোঁ, সকলোৱে এইটো বিষয়ে ডিনাই কৰিলে, অৱগত নহয় বুলি ক'লে। গতিকে আমি গোটেই বস্তুখিনি অনুসন্ধান কৰি আমি গম পালোঁ এই যিজন ব্যক্তি আছিলে ভিক্টৰ দাস, তেখেতে এই ইমান স্বচ্ছ আৰু নিকাভাৱে যিটো পৰীক্ষা অনুষ্ঠিত কৰিলে আৰু এটা পৰীক্ষা কাইলৈ আছে, আপোনালোকে ইতিমধ্যে অৱগতই। গোটেইখিনি যিখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে সম্পূৰ্ণ পৰীক্ষাটো স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে অসমৰ লাখ এৰাউণ্ড 10 লাখ ইয়াত পৰীক্ষাৰ্থী ইয়াত অৱতীৰ্ণ হৈছিলে। গোটেই পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত এই যিটো অভিযোগ তেওঁ আনিলে ভিক্টৰ দাসে, সেই অভিযোগটোৱে আমাৰ সমাজত এক আনৰেষ্টৰ সৃষ্টি কৰিবলৈ গৈ আছিলে আৰু ইতিমধ্যে আনৰেষ্টখিনি আৰম্ভ হৈছিলে। তেখেতে এটা ক্ৰিমিনেল কনস্পিৰেচিৰ অধীনত এইটো কাম কৰি আছিলে বুলি আমি অৱগত হৈছোঁ, যাতে তেখেতে আমাৰ গভৰ্ণমেণ্ট মেচিনেৰীৰ পৰা বা বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা তেখেতে এক্সটৰ্চন কৰিব পাৰে। গতিকে সেইটো দিশত তেখেতে অগ্ৰসৰ হৈ আছিলে। তাৰোপৰি তেখেতে এই গোটেই ইনফৰমেশ্যনখিনি যিখিনি তেওঁ সামাজিক মাধ্যমত বিয়পাইছিলে তেখেতৰ টুইটাৰ একাউণ্টৰ জৰিয়তে, তেখেতৰ যিটো ব্যক্তিগত টুইটাৰ হেণ্ডেল আছিলে, যিটো তেখেতে একচেপ্টো কৰিছে যে সেইটো তেখেতেই ইউজ কৰিছে, তেখেতে মানে নিজে এইটো টুইটাৰ হেণ্ডেল ইউজ কৰে, চলায়। তেখেতে এই গোটেই তথ্যখিনি সম্পূৰ্ণ মিছাৰ ওপৰত প্ৰতিষ্ঠিত তথ্যখিনি এইটো কাৰণে আমি গম পালোঁ যে আমাৰ অনুসন্ধানত যে তেখেতে এইখিনি কৰিছিলে আমাৰ সমাজত এক অস্থিৰতাৰ সৃষ্টি কৰিবৰ কাৰণে। আৰু এই 10 লাখ পৰীক্ষাৰ্থী, তেখেতসকলৰ পৰিয়াল আৰু যিটো ইমান স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰা আমাৰ যিটো গভৰ্ণমেণ্ট মেচিনেৰীৰ ওপৰত প্ৰশ্ন কৰি এটা সমাজত এক মানে তেখেতে অসুস্থ বাতাবৰণৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিলে। এয়া সম্পূৰ্ণ ৰিউমাৰ আছিলে, এইবিলাক সম্পূৰ্ণ ৰিউমাৰ তেওঁ মানে স্প্ৰেড কৰিছিলে। আৰু তেখেতে যেতিয়া আমি এনকুৱাৰী কৰি আছিলোঁ, তেখেতক যেতিয়া সোধপোছ কৰি আছিলোঁ, আমি দেখা পাওঁ যে তেখেতে আমাৰ এনকুৱাৰীটোতো সহযোগ নকৰা হ'ল। তেখেতে আমাৰ এনকুৱাৰীটোতো সহযোগ কৰাটো এৰি দিছিলে। গতিকে
আমি আৰু তেখেতৰ এই যিখিনি বক্তব্য আছিলে সেইখিনিৰ ওপৰত বেছ কৰি সেইখিনি যদি এই যিখিনি তেখেতে টুইটাৰ মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে যিখিনি বস্তু স্প্ৰেড কৰি আছে সেইখিনি আমাৰ সমাজত আনৰেষ্টৰ সৃষ্টি কৰিলেহেঁতেন, সমাজৰ বাতাবৰণটো এক ধূলিসাৎ কৰি তুলিলেহেঁতেন, এক স্বচ্ছ নিকা পৰীক্ষা ব্যৱস্থাটোক ওপৰত প্ৰশ্ন অৱতাৰণা কৰি তেখেতে এটা ক্ৰিমিনেল কনস্পাইৰেচি কৰি আছিলে আৰু যাৰ মূল উদ্দেশ্য আছিলে এক্সটৰ্চন কৰা। গতিকে এই গোটেইখিনি বস্তু চালি জাৰি চাই আমি তেখেতক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ। ইতিমধ্যে এটা পাণবজাৰ থানাত গোচৰ ৰুজু হৈছে। পাণবজাৰ PS কেছ নম্বৰ